নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মনি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে, মোৰ বাৰু ভালেই। মই আজি নামঘৰলৈ যাম বুলি ভাবিছোঁ। ভাদ মাহৰ আমাৰ নামঘৰত নাম লৈ আছে গোপিনীসকলে। সেই ভাবিছোঁ নামঘৰত চাহ দি আহোঁ। মোৰ নামঘৰলৈ যোৱা হোৱাই নাই, মই ঘৰত যিহেতু নাই তেনেকৈ, সেই ভাবিলোঁ আজি চাহ দি আহোঁ গোপিনীসকলক। আৰু চাহৰ লগত মই কি বনাইছোঁ অকণমান আপোনালোকক দেখাওঁ, চাব কিহেৰে মই চাহ দিছোঁ। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পায়স বনাইছোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। সকলোৱে বাৰু জানেই বনাব, তথাপিতো দেখাইছোঁ। গাখীৰখিনি গৰম হোৱাৰ পাছত মই জহা চাউল লৈছোঁ। উতলি লোৱাৰ পাছত মই জহা চাউলখিনি দি দিছোঁ এনেকৈ। ইয়াত মই শুকান খেজুৰ, শুকান আঙুৰ আৰু ডাব অলপ মিক্স কৰি সৰুকৈ কাটি দি দিছোঁ। পায়সত সদায় গাখীৰ বেছি লাগে, চাউলতকৈ গাখীৰ পৰিমাণ বেছি লাগে। মই চাউল লৈছোঁ 500 গ্ৰাম আৰু গাখীৰ লৈছোঁ 3 লিটাৰ। ঢাকনখন দি দিলে গাখীৰখিনি ওপৰি পৰি যায়। মই বৰ সাৱধানে বনাই আছোঁ, এবাৰ ঢাকি এবাৰ উলিয়াই এনেকৈ, তেতিয়া সোনকাল হ'ব। মই এতিয়া ইয়াত চেনি দিম। চেনি দিয়াৰ আগতে পায়সৰ চাউলখিনি ধুনীয়াকৈ সিজি ল'ব লাগে, সিজিলেহে চেনি দিব লাগে, নহ'লে চাউলটো ভিতৰ ভাগ অকণমান টান হৈ যায়। সেইটো কাৰণে ভালকৈ সিজাৰ পাছতহে চেনিখিনি দিব লাগে। ইয়াত মই এতিয়া গৰু ঘি দিম। পায়সখিনি ধুনীয়াকৈ সিজি গ'ল, কিন্তু ইয়াত গাখীৰ বহুত বেছি হৈ আছে। এনেকুৱা হ'বই লাগে, তেতিয়াহে পায়সখিনি খাই ভাল লাগে। গাখীৰখিনি ধুনীয়াকৈ মিলি যাব শেষত। পায়স সিজি যোৱাৰ পাছতো গাখীৰ এনেকৈ থাকিব লাগে, কাৰণ ই যেতিয়া ঠাণ্ডা হৈ যাব নহয়, তেতিয়া গাখীৰখিনি নিজে নিজে শুকাই যাব। আৰু ইয়াতকৈ যদি টান কৰা যায়, তেতিয়া কিন্তু পায়সখিনি টান হৈ যাব খাবলৈ। গাখীৰ ইমানটোৱে থাকিলে ভাল হয়, ইয়াতকৈ অলপ বেছি থাকিলেহে ভাল হয় বাৰু। এয়া হৈ গ'ল, কিন্তু এইখিনি ঠাণ্ডা হ'লে কিন্তু গাখীৰখিনি কমি যাব।
এয়া গোপিনীসকলে নাম সামৰি চাহ খাবলৈ বহিছে। সন্ধিয়া হৈছেহি, প্ৰায়ে সকলো ঘৰা-ঘৰি গৈছেগৈ আৰু। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আপোনালোকৰ ভাল লাগিল লাইক এটা কৰি দিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।